মা ঘড়ীটো কোনোবাই চুইছিলে নেকি? কিয় সুধিলি? 12টা বাজিছে যে। ঠিকে আছে দে, তই মানুহটো যেনেকুৱা বস্তুবোৰ তেনেকুৱা। সময়ে বেয়া। হ'ব তই হাঁহিব নালাগে, মোৰ সময় মই নিজে ঠিক কৰি ল'ম। হ'ব তই স্কুলৰ কাৰণে ৰেডি হ, নহ'লে দেৰি হ'ব। মা ফোনখন দেখিছিলা নেকি? এই পিছফালে যা। কিয়? সেই ফিল্টাৰ লগাই ৰিলছ বনাই আছে। হ'ব বৰ, মই জানো বনাও, নিজেই যে নাজান, ঠাট্টা কৰিব আহিছ। তহঁতৰ চুপতি শেষ হ'লনে? ভাত খাই লহি। কুলিকেইটাকে ওলাল হ'বলা। আপুনি ৰংঘৰ চাবলৈ গৈছেনে? নাই যোৱা, যামহে বুলি বহাগত। তাত ভাল কাল কাৰণে পইচা পাবি দুটাই। ওলাবি বাৰু, মই লৈ যাম। পইচা আমি এনেও পাম, টিভিত ওলাম। পিছে আপুনি নাযায় নেকি তালে? কিয় নাযাম আকৌ? তাত থকা আহোম স্বৰ্গদেউ আত্মাকেইটাই আপোনাক দেখিলে কষ্টহে পাব। নাম ৰাখিছে ৰজাৰ দৰে আৰু চিন্তা ধাৰণা জন্তুৰ দৰে। পাখি গৈছে তোৰ পাখি গৈছে। ঠিক আছে, ঠিক আছে। কিনো কৰিছে, ইমান দেৰি পাৰ্চেলটো আহি পোৱাহি নাই। এই চব যে আৰু ফোন এটাই কৰোঁ ৰ। কি মানে আৰু হেল্ল', মোৰ এটা পাৰ্চেল আছিলে, আজি অহা কথা, এতিয়ালৈকে আহি পোৱা নাই যে। বাইদেউ ৰ'ব, মই চেক কৰি কৈ আছোঁ।
বাইদেউ চৰি একদম চৰি গৈ আছোঁ বাইদেউ 5 মিনিট বাইদেউ 5 মিনিট গৈ আছোঁ অঁ ঠিক আছে চালা তেগা সঁচাকে দেই ইহঁতি মানুহৰ সময় মূল্য একেবাৰে বুজি নাপায় ইমান দেৰি ৰৈ আছো তেগা হেল্ল' হেল্ল' কি হ'ল ইমান দেৰি আহি পোৱাহি নাই যে মই ৰৈ থাকিম নেকি সময়ৰ মূল্য বুজি নোপোৱা তুমি বাইদেউ চৰি একদম চৰি গৈ আছোঁ 5 মিনিট গৈ আছোঁ ৰ'ব হেত তেৰি কি হ'ল ইমান দেৰি কৰিলা যে সময়মতে কামবোৰ কৰিব নোৱাৰিলে নকৰিবা মানুহৰ সময় মূল্য বুজি নোপোৱা নেকি অথনিৰ পৰা ৰখি আছো যে এইটো লওক আপোনাৰ পাৰ্চেল আপোনাৰ মূল্যৱান সময়খিনি নষ্ট কৰাৰ বাবে মোক ক্ষমা কৰিব ভাইটি আহা পানী এগিলাচ খাই লৈ আহি আচলতে মই মাথাটো বেলেগ এটা কাৰণত মানে মোৰ নষ্ট হৈ আছিল সেইকাৰণে বেয়া পাই নাথাকিবা তোমাক কৈ পালো মই ইটছ অ'কে কোনো কথা নাই সময় সকলোৱে আহে আজি আপুনি মোক কৈছে কাইলৈ হয়তো আপোনাক কোনোবাই ক'ব পাৰে মাজনী অ মাজনী সৃষ্টি এই পানী এগিলাচ লৈ আছোন মাজনী মাজনী শুনিছ নাই পানী এগিলাচ লৈ আহ পানী এগিলাচ লৈ আহ মইহে ওলাবলৈ দিয়া নাছিলো দেশত যি কৰ্মকাণ্ড হৈ আছে কেতিয়া কি ঘটনা ঘটি থাকে কোনো গমেই নাপায় মইহে তাইক ওলাব দিয়া নাছিলো আপুনি কোৱা কথাটো মিছা নহয় বাৰু তথাপিও কোনোবাই কিবা কৰিব বুলিয়ে ভয়তে ঘৰতে ভিতৰত সোমাই থাকিলে সমস্যা সমাধান হ'ব জানো সকলো মানুহ ওলাই আহিব লাগিব মাত মাতিব লাগিব তেতিয়াহে চৰকাৰে সঠিক সিদ্ধান্ত ল'বলৈ আগবাঢ়িব বাৰু ঠিক আছে দিয়ক মই গৈ থাকোঁ আহিছোঁ দেই বাৰু দিয়ক
দেখিছ এইবোৰ ল'ৰাই কিমান গৰমত ঘামি জামি কষ্ট কৰিছে আৰু তই মই কি কৰিলো? তইতো সাধাৰণ বেংকৰ পৰা পইচা কেইটা উলিয়াব দিলেওতো তই যাব নোৱাৰ নিজেহে যাব নিদিয়া? যাবলৈ নিদো মানে আজিকালি দিনকাল দেখিহে তোক মই যাবলৈ দিয়া নাই দেশত কি ঘটনা ঘটিছে দেখিছ আজি ইটো কালি সিটো যদি তোৰ কিবা এটা হৈ যায় তেতিয়া কি হ'ব সেইকাৰণে তোক যাবলৈ নিদো দাদা আজি আমাৰ মিউজিক স্কুলৰ নতুনকৈ বা এজনী গান শিকিবলৈ আহিছে মাতটো যে ইমান ধুনীয়া মোক চকলেট এটাও দিলে জান তই মেকুৰীয়ে টপককে ললি চাগে তোক একো ক'বই নালাগে গুড নাইট ইউটো গুড নাইট মা মা অ মা 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 তোৰ কি হৈছে তই শুই আছ যে আনকালেচোন মই আহিলে তই গেটৰ আগফালে ৰৈ থাক আজি তোৰ কি হৈছে নাই মোৰতো ঘৰুৱা নিচিনা লাগিছিলে সেইটো কাৰণে অকণমান শু দিছিলো কিবা কাম কৰিছিলি চাগে মানে কিবা কাম কৰি আছিলি চাগে তোক মই কিমান বাৰ ক'ম এই গৰমখনত কাম কৰি নাথাকিবি একদম কথা নুশুন তাঁতশালতে বহি আছিলো তই ইমান গৰমত ডেলিভাৰী কাম কৰি আহিছ তোৰ কি ভাগৰ লগা নাই নেকি যা টেবুলতে ভাত বাঢ়ি থোৱা আছে খাই ল'বিগে আৰু অলপমান আৰাম কৰ যা চাওঁ ৰখ দে মাথাটো অকণ মালিচ কৰি দিওঁ চাওঁ ভাল লাগিছে নে অলপ ছাৰ আহক আহক বাকী কয় এতিয়া আজি জ্যোতিনগৰৰ ফালে প্ৰডাক্ট ডেলিভাৰী দিবলৈ গৈছিলোঁ বৰ ধুনীয়া ছোৱালী এজনী দেখিলোঁ গম পাওঁ ছোৱালীজনী বৰ মৰম লগা আছিল তেনেকুৱা ছোৱালী এজনী লাইফ পাৰ্টনাৰ হিচাপে পালে আৰু একো নালাগে বুজিছ ক'ৰ ছোৱালী নামটো কি? মই জনাত তাইৰ নামটো সৃষ্টি শুন ল চিগাৰেটৰ ধোঁৱা উৰোৱাৰ দৰে মাইণ্ডৰ পৰা উলিয়াই পৰা নে কি ক কি হ'ল তই ডাইৰেক্ট এনেকৈ ক'লি যে বনৰ পক্ষীয়ে নগৰ পক্ষীৰ প্ৰেমত পৰিছে আবে তহঁতক চিৰিয়াছলি কৈছোঁ বে ছোৱালীজনী বৰ ধুনীয়া মাত কথাও ভাল তহঁতি কিয় নিগেটিভলি কৈছোঁ কেলা ফাৰ্ষ্ট টাইম কাৰোবাক দেখি মনত বৰ প্ৰশান্তি ফিল কৰিলোঁ সেইটো কাৰণে তহঁতক কৈছিলোঁ কেলা ময়ো আমাৰ এম ই স্কুলৰ মেমজনীক দেখি প্ৰেমত পৰিছিলোঁ সেই বুলি কি মই মাষ্টৰনী গিৰিয়েক নেকি শুন ল সুদূৰ কি কৰিম এতিয়া ভালকৈ ক চা ভাই তাই হ'ল টাউনৰ ছোৱালী টাউনত থাকি ডাঙৰ হোৱা ফেমিলি বেকগ্ৰাউণ্ডৰ কথাটো ক'বই নালাগে আৰু তই হলি এই সৰু গাঁওখনত জন্ম তাতে তোৰ বেংক বেলেঞ্চো নাই ইমান কিহৰ ভিত্তিত তোক তাইৰ মাক বাপেকে বিয়া দিবহে ইটছ চিম্পল ব্ৰ' এৰিয়ান মাথা মাৰ এইবোৰ পাছত ঢেৰ পাবি নহয় জানো হয় আকৌ সময় তোৰতো গ'ল আছে ডাঙৰ বিজনেছমেন হোৱা
তই এইবোৰ দিনে ইনভলভ নহবি যা যা এইবিলাকত দিনে মাথা মাৰি নাথাকিবি সময়ত দিনে ভাল চলি পাই যাবি ঐ তাকেইতো হয় নাই হয় আকৌ আবে বিজনেছমেন হ'ম বুলি কৈছিলোঁ বৰলা হৈ থাকিম বুলি কোৱা নাছিল নহয় ইমান জল্দি ক'ত হ'ব অলপতো টাইম লাগিবই আৰু এনেকুৱা নহয় যে দেউতাই একখিনি পইচা থৈ গৈছে সৰু সুৰা চাকৰি এটা কৰি লওঁ তাৰপৰা চা কি বিজনেছ কৰি আছোঁ চাকৰিনো কি কৰিবি পোষ্ট ওলাই এটা কেণ্ডিডেট হয় 1000টা বুজিছনে আৰু এক্সাম দি আহি শুনিবি পেপাৰ ৰেডি তাকেহে বাৰু আহোঁ দে ভণ্টি ৰৈ আছে চাগে বাৰু আকৌ লগ পাম দে যা এইডাল ইমান দেৰি অহা নাই গম পাবই লাগে মোৰ এইটো টাইমত স্কুল ছুটি দিয়ে বুলি ৰহ আজি দিমটো ক'তনো মৰি থাকেগে ভালছে দিম এহেকা আহক সি ৰহ ঋতু তুমি যোৱাই নাই নেকি নাই যোৱা বা নিবলৈ কোন আহিব দেৰিও হ'লচোন দাদা নিবলৈ আহে কি হ'ল জানো এতিয়ালৈকে অহা নাই দিম আজি তাক ভালকে কিবা প্ৰব্লেমো হ'ব পাৰে ৰ'বাচোন আহিব দাদাৰ নাম্বাৰটো দিয়াচোন মই কল এটা কৰোঁ অ' বা লোৱাচোন লোৱা নাম্বাৰটো 91016860 ঋতু দাদাই ফোনটো ৰিচিভেই কৰা নাই ব'লা তোমাক মই থৈ আহোঁ নালাগে বা তোমাৰ দেৰি হ'ব আহোঁতে প্ৰব্লেম হ'ব একো নহয় ব'লা দাদাক ৰাস্তাতে পাব পাৰোঁ ঐ ঐ ৰ আৰু অলপ দেৰিকে আহিব পাৰ কিমান দেৰি হ'ল দেখিছনে যোৱা দে ভালকে যাবা চৰি অ' একদম চৰি মানে এফালে যাবলগীয়া হ'ল সেইকাৰণে একদম দেৰি হৈ গ'ল এই বেয়া নাপাবি দেই উঠ বৈ দেৰি হৈছে অলপ আপোনাৰ যাবলৈ প্ৰব্লেম হ'ব নি ব'লক নহ'লে অলপ আগবঢ়াই থৈ আহোঁ নালাগে পাৰিম দিয়ক মিউজিক স্কুলৰ পৰা ওচৰতে মোৰ ঘৰ অ' আচ্ছা হয় নেকি বাৰু দিয়ক তেতিয়াহ'লে আহিছোঁ যাব দেই অ', যাবা যাওক, দেই যাওক। ইমান দেৰিকে আহিছ হা একদম মাইন থাক দেই বেছি হৈছে তোৰ কি হ'ল মা শুই আছা যে মা মোৰতো বৰ বেছিকৈ বিষাইছিলে অ' ফাৰ্মাচীৰ পৰা দৰৱ আনিবলৈ যোৱাৰ কাৰণে তোক আনি পোৱা দেৰি হ'ল তই মোক কোৱা নাই যে ৰৌটোকে ধৰটো কৰ যে সেইকাৰণে চৰি দাদা তোক মিছাতে খং কৰিলোঁ বাট তোক কল কৰিছিলোঁ সৃষ্টিৰ মোবাইলৰ পৰা তই ৰিচিভ নকৰিলি মোবাইল মই ঘৰতে থৈ গ'লোঁ ল'ৰালৈকে পিছতহে গম পাইছোঁ বাইদে সৃষ্টি কোন কালি ৰাতি যে কৈছিলোঁ মিউজিক ক্লাছলৈ নতুন বা এজনী আহিছে বুলি সেইজনীয়ে অ' সেইগৰাকী আছিলে নেকি হয় মহাশয় ল'ৰাজনৰ মাতটো ক'ৰবাত শুনিছোঁ কিন্তু ক'ত শুনিছোঁ ক'ৰবাততো নিশ্চয় শুনিছোঁ ক'ত শুনিছোঁ হেল্ল' এই নম্বৰটোত মিছ কল পাইছিলোঁ কোনে কৈছিলে বাৰু
অঁ মইহে অথনি আপোনাৰ ভণ্টিক নিবলৈ নহাৰ বাবে মইহে কল কৰিছিলোঁ। আপুনিহে থেংক ইউ আপুনি ইমানখিনি হেল্প কৰাৰ কাৰণে। একো নাই দিয়ক। অ'কে বাইদেউ আপুনি ভালে ভালে পালেগৈনে? হয় পালোহি। ঠিক আছে দিয়ক তেতিয়াহ'লে। বাকী ঠিকে ঠিকে ঘৰ পালেগৈ নহয়? হয় হয় পালোহি দেই। ঋতুৱে কি কৰিছে? অঁ তাই শুব লৈছে। ঠিক আছে হ'ব বাৰু, গুড নাইট। অঁ ঠিক আছে, গুড নাইট দিয়ক। কি চাইছ? টিউশ্যন নাযাওঁ নেকি? অঁ এই যাওঁ যাওঁ। গাড়ীখন ক'ৰবাত দেখাৰ দৰে লাগিছে। ক'ত দেখিছোঁ বাৰু? ক'ৰবাততো দেখিছোঁ। ঋতু, তোমাৰ দাদাই কি কৰে? সি টিউশ্যন লয় আৰু দিনত ডেলিভাৰী কাম কৰে। অঁ হয় নেকি? বাৰু ব'লা আমি ক্লাছলৈ যাওঁ। ব'লা। ব'লা যাওঁ। তোমাৰ গানটো মুখস্থ হৈছেনে? অলপ হৈছে আৰু। ভাই এই মাল দুটা চা। Oh, be. Wow. So beautiful. So elegant. Just looking like a. Wow. Hey, sweetheart. ক'ত যোৱা? Hey, baby. নম্বৰটো দিবা নেকি? অভদ্ৰ নেকি হা তহঁত? আগতে ছোৱালী দেখি পোৱা নাই? আগলৈ নাহিবি। ব্ৰ মাল দুটা মজা লাগিছে ন? অঁ বে ব্ৰ একদম হট। টেক ইট ব্ৰ। বাকী তোমাৰ ঘৰ? ইয়াতে ব্ৰ। বাকী তোমাৰ ঘৰত কোন কোন আছে? মা দেউতা ভণ্টি আৰু মই। পিছে কিয় সুধিলা? বাইদেউ তোমাৰ ভণ্টিৰ নম্বৰটো দিবা নেকি? আবে কি হ'ল বে তোৰ? ভনীৰ নাম্বাৰটো খুজিছিলোঁ, তোৰ এইটো বস্তা। ৰাস্তাত এনেকে পাই জোকাইলে চাগে তই মৰিয়া যাবি। বুজিল নহয়? যা ইয়াৰ পৰা। চাই ল'ম তোক। যা যা। থেংক ইউ দেই। ঠিক আছে। দাদা উঠ আকৌ, ডাঙৰ কথা এটা হ'ল।
দাদা উঠ আকৌ ডাঙৰ কথা এটা হ'ল শুবলৈ দিয়া নাই ৰাতি শুবলৈ নিদিলা কি মই শুবলৈ নিদিলো মহাৰাজে মানে সপোন সাগৰত ডুবি আছে উঠ 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 কি হ'ল তোৰ কিতাপ পঢ়ি আছিলো লাইন এটা পালো মই কি কৰিম তাতে তই একো কৰিব নালাগে তেতিয়াহ'লে কিতাপত আছিল সময়ৰ টিকনি আগফালে থাকে তাকেই খুচৰি চালো মা এই ভণ্টি কিন্তু ৰিলচা চাই বলিয়া হ'ল দেই তোৰ দৰে সপোনত দেহা কলিজা গাই নাথাকো নহয় মানে একো নাই আজি স্কুলৰ পৰা আহোঁতে সৃষ্টিবা ঘৰলৈ যাম কিয় তালৈ কিয় যাবি আকৌ নাই কোন দৰকাৰ নাই সৃষ্টিবাৰ আজি বাৰ্থডে মোক স্পেচিয়েলি ইনভাইট কৰিছে বেলেগ মানুহ মতা নাই আৰু নাযাওঁ বুলি ক'লে তাই বহুত বেয়া পাব দে দে হ'ব দে তেতিয়াহ'লে আহোঁতে মই লৈ আহিম দে মোৰ ফালৰ পৰা বাৰ্থডে উইচ কৰি দিবি অ'কে ব্ৰ তই কিন্তু দেৰি নকৰিবি মাজনী দেউতাই দেখোন ফোনটো ৰিচিভ নকৰিলে দেউতা অহা পলম হ'ব চাগে হেল্ল' দেউতা মাজনী মোৰ গৈ পাওঁতে অকণমান দেৰি হ'ব দেই কাম বৰ্তমান হোৱাই নাই তোমালোকে কেকটো কাটা মই সন্ধিয়া গৈ পেলাই পামগৈ একেবাৰে বেয়া নাপাবা দেই ঠিক আছে দেউতা আন্টি ভালনে ভাইটি তুমি চোন আহা বহাহি আন্টি মোৰ ভণ্টি আহিছিলে মই তাইক নিবলৈকে আহিছিলোঁ ঋতু তোমাৰ ভণ্টি নেকি হয়, আহা আন্টি। আহা তাই ভিতৰলৈ মোৰে আহা ভণ্টি। বাৰ্থডে নোখোৱাকে যাবানে আহা বাৰু দিয়ক আহা আহা বহাহি অঁ বাহ আজি সময়মতে পালেহিচোন তুমি এয়া মোৰ দাদা হয় বা হেপী বাৰ্থডে থেংক ইউ মাজনী কেকটো কাটা আকৌ অথনিয়ে ফ্ৰিজৰ পৰা উলিয়ালা দেখোন গলি মা। যাব নহয় এওঁলোকো যাবলৈ দেৰি হ'ব দেখোন কাটিছো মা
কৰিছে দেখিছ মাজনীৰ ল'ৰাটোৱে ইমান কম বয়সতে ইমানখিনি দায়িত্ব ল'ব লগা হৈছে আৰু ভনীয়েকজনীৰ কথা বতৰাবোৰ বৰ মৰম লগা ন সময় আজি তোমাৰ কথা মোৰ মাৰ মুখত কিয় জানো তুমি কাষত থাকিলে মোৰ হৃদয়ৰ কোনোবা এটা চুকত এক বুজাব নোৱাৰা অনুভূতি বাৰে বাৰে আমাৰ মই কি সময়ৰ প্ৰেমত কৰিছোঁ কিন্তু কি হ'ব জপনিতে বুজিয়ে নাই আই লাভ ইউ সময় আই লাভ ইউ হেল্ল' ক'ত আছ তই আছো এফালে ক ঐ আজি এছ এছ চি ৰিজাল্ট দিলে পালি নাই পালি নেকি তই মোৰ চব নিগেটিভে খাই দিলে তোৰ কেনেকুৱা হ'ল সেইটো ক আজি দিব বুলি জনা নাছিল নহয় চাই কৈছো ৰহ চা চা জলদি চাচোন কিয় ইমান খজুৱতি চা 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 চাই জনাই আছো ৰহ দাদা যাওঁ বৈ দাদা সৃষ্টিৰ বাজনী যিমানেই ভাল মাকজনী সিমানেই ভাল জানোনে এনেকুৱা এজনী বা যদি মোৰ বৌ হ'লহেঁতেন তোৰ বেছি হৈছে কিন্তু বল বল ঘৰলৈ যাওঁ ৰিতু কোনে ফোন কৰিছে ৰিচিভ কৰচোন হেল্ল' বা মই ৰিতু দাদা গা ধুব গৈছে অঁ তুমি ভালে হ'ল দিয়া তুমি ৰিচিভ কৰিলা তোমাৰ লগতে কথা এটা আছিলে কোৱাচোন মোৰ লগত আজি দেওনামঘৰ যাব পাৰিবা নেকি বা মোৰ MC হৈ আছে নহ'লে গ'লোহেঁতেন অঁ ইটছ অ'কে দিয়া হ'ব দিয়া পাছতে যাম বা মোৰ দাদাও আজি দেওনামঘৰ যাব অঁ হয় নেকি কিমান টাইমত গা ধুব গৈছে আহি যাবই মানে তাৰ আজি বাৰ্থডে হয় সি তাৰ বাৰ্থডে দিনা নামঘৰত শৰাই দিয়ে আৰু ৰাস্তা কাষত থকা মানুহবোৰক পাৰ্টি দিয়ে কি কোৱা আজি দাদাৰ বাৰ্থডে মইচোন গমেই নাপাওঁ বাৰু দিয়া মই তোমাৰ লগত অলপ পাছত কথা পাতি আছোঁ তুমি দাদা আহিলে মোক কল কৰিবলৈ ক'বা দেই অ'কে বা ৰিতু
নহয় মানে দাদাহঁতে শ্বৰ্ট ফিল্ম এখন কৰিছে তাৰে নামটো সৃষ্টি দিছে তাকেহে ক'লো জানো পাই তহঁতিহে জান পাই কল বেক কৰিব কৈছে হেল্ল' অঁ কল কৰিছিলা হয় মিষ্টাৰ আপোনাৰ গা ধুই এতিয়াহে হৈছে নেকি অঁ কিবা আছিল বাই দ্য ৱে হেপী বাৰ্থডে মে ইউ লিভ লং লাইক ইয়ৰ নেম সময় থেংক ইউ ভণ্টিয়ে ক'লে চাগে তুমিহে নোকোৱা নামঘৰত লগ কৰিবা অলপ কথা আছে নামঘৰ যোৱা কথা ভণ্টিয়ে ক'লে চাগে ন কিয় ক'ব নালাগিছিল নেকি হ'ব দিয়া ঠিক আছে লগ কৰিম হ'ব ঠিক আছে ঐ আহিছে আহিছে চা অঁ বেলেগ আৰু আহিলা অঁ আহিলোঁ ঐ তোমালোক থাকা মই যাওঁ দেই যেন তোমারি আগমনী বুকাই জীৱনৰ প্ৰণয়ৰে গুণগুণ ভাষাহীন কবিতাৰ ইতি কাহিনী নিৰিবিলি মনৰ ধূলিয়ৰি বাটত তুমি অচিনা কোন হৰবি জানো আলসুৱা অভিমান ভাঙিব কোনে দূৰ আকাশৰ সহিমনা বাসৰুৱা মৰমে আৱৰি ধৰে কহুৱা কোমল মলয়াই ছাতি কথা এটা সুধো নেকি সোধা ভগৱানৰ
মানুহজনৰ পৰা কি বিচাৰিলা? তোমাক মই ধেমালি কৰা নাই কিন্তু। ময়ো সঁচাকৈয়ে কৈছোঁ, ভগৱানৰ ওচৰত ময়ো তোমাকেই বিচাৰিছোঁ। মানে আজিৰ পৰা 22 বছৰ আগলৈকে মোৰ সময় ক'ত আছিল মই জনাই নাছিলোঁ, কিন্তু এতিয়া মই মোৰ চকুৰ সন্মুখত বিচাৰি পাইছোঁ। মোৰ বৰ্তমান, মোৰ ভৱিষ্যতৰ সময় তুমি। মই তোমাৰ হ'ব বিচাৰোঁ সময়। মই তোমাক ভাল পাওঁ। সৃষ্টি, ময়ো তোমাক ভাল পাওঁ, কিন্তু কিয় জানো মই তোমাক মোৰ মনৰ কথাবোৰ খুলিয়ে ক'ব নোৱাৰোঁ। এয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ দিলা ভগৱান। এতিয়া এই উপহাৰৰ সুখ দুখৰ দায়িত্ব তোমাৰ। সদায় চেষ্টা কৰিম। বোলা এতিয়া বস্তুখিনি মানুহকেইজনক দি থওঁগৈ। হৃদয়ত ফুলিছে পাৰিজাতে পাহি অধৰত প্ৰেমৰে বতৰালো নিৰিবিলি মনৰ ধূলি অৰিবাত তুমি অচিনা কোন হৰগী ভাটিয়ালি গীতৰ অমিয়া সুৰত মায়াময় অনুভৱ যেন দৰদী। সৃষ্টি! 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 বন্ধুহঁত, মোক ইয়াত কিয় এনেকে বান্ধি ৰাখিছ? যাবলৈ দে মোক। এৰি দে, এৰি দে মোক। কোন তহঁত? এৰি দে, কোন তহঁত? এৰি দে, এৰি দে। তহঁত কোন? এৰি দে, এৰি দে।
বেছি নিচিঞৰিবি জিভা কাটি হাতত দিম একদম চুপ বছ ফোন আহিছে বছ ফোন আহিছে বছ বছ হেল্ল' হেল্ল' মিষ্টাৰ মহেন্দ্ৰ মোহন শইকীয়া মাতটো চিনাকি যেন লাগিছেনে কোনে ক'লে মই বাবা আপোনাৰ ছোৱালী মোৰ কাবালত প্ৰেম কৰি আছিলে ৰাস্তাৰ কিনাৰত উঠাই দিলো হোৱাট ননচেন্স কি কথা ক'বলৈ আহিছ তুমি মই কোন চিনি পোৱা নাই ঐ মিষ্টাৰ মহেন্দ্ৰ মোহন শইকীয়া আৱাজ নিচে যদি বিশ্বাস হোৱা নাই চেম্পুল এটা দিছো চাই ল ঐ বাপেৰক মাত শুনিলি নহয় মাজুলী তুমি কি লাগে তোক তই হেনো বহুত ডাঙৰ ডাঙৰ কণ্টেক্ট পাইছ এতিয়া আমিবোৰ হৈছো দুখীয়া মানুহ তহঁতে যদি আমাক দান দক্ষিণা নকৰ আমিবোৰ কেনেকৈ চলিম বেছি নহয় সৰুকে টকা 50 লাখ 1 ঘণ্টাৰ ভিতৰত পঠিয়াই দে 50 লাখ টকা ইমান টকা বাবা মোৰ নাম কথা কম কাম বেছি 1 ঘণ্টাৰ ভিতৰত 50 লাখ টকা নাপালে নেক্সট 1 ঘণ্টাৰ ভিতৰত তোৰ ছোৱালীৰ এটা কটা আঙুলি পাবি যিমান দেৰি কৰিবি এটা এটাকৈ তোৰ ছোৱালীৰ আঙুলি ঘৰ পাবগৈ মই দি আছো তই একো নকৰিবি তাইক প্লিজ মই দি আছো কি কৰিবলৈ লৈছ নেকাটিবি সময় तू कलाजी কি হ'ল তোমাৰ দেখাই আছো এতিয়া সময় নেমাৰিবি তাক নেমাৰিবি তাক খতমে কৰিব নেমাৰিব मारिए पला दिया हाँ सिरी कौन है आजी
ৰহ কালাম চুপ নাই বাবা মুনা সময় উঠাচোন সময় উঠা উঠা সময় উঠা সময় উঠা সৃষ্টি 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 সময় ব'লা যাওঁ ব'লা যাওঁ